নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোৰে ভালে আছে কুশলে আছে আমিও বৰ্তমান ভালে আছো এয়া দেহা মানুহ উঠিলে দেহা মানুহ উঠাই লৈ আহি মই পুৱাৰে পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছো দেহা মানুহহঁতৰ লগতনো আজি ৰাতিপুৱাৰ পৰা দিনটোলৈ কেনেকৈ সময়বোৰ পাৰ কৰোঁ তাকে বোলো আপোনালোকৰ লগত অলপমান শ্বেয়াৰ কৰোঁ তাকে ভাবি ভিডিঅ'টি আৰম্ভ কৰিছোঁ যাতে 23 চনটো যাবলৈ হ'ল এতিয়া 24 চন আহিব নতুন বছৰ আপোনালোকক সকলোলৈকে শুভেচ্ছা জনাইছোঁ আৰু দুদিনহে মাত্ৰক আছে বছৰটো কেনেকৈ পাৰ হৈ গ'ল নিজে গমেই নাপালোঁ আমাৰ দেহা মানুহ এয়া দিনলৈকে চাই আছে দেখিছে নহয় দেহা মানুহ এইফালে চোৱা এইফালে চোৱা দেহা মানুহ এইফালে চোৱা শুন ল'ৰা উঠাই নাই শুই আছে সি বৰ্তমান ছোৱালীক লৈ মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ দিনটোত কি কৰোঁ কি নকৰোঁ তাকে বোলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ অলপমান বলকচোন আপোনালোকে চাই যাওক কি কৰোঁ কি নকৰোঁ এয়া বন্ধু বান্ধৱীসকল ভাত খাবলৈ বহিছোঁ আজি ভাতৰ লগত কিনো খাইছোঁ তাকে আপোনালোকৰ লগত অলপ দেখাওঁ কিহেনো খাইছোঁ ৰাতিপুৱা ভাত সাজ এয়া হৈছে দালি ইয়াত আছে গ্ৰীণ মটৰ ফ্ৰেঞ্চবিন আলু ভাজি এয়া আছে শুকতি আৰু বুট দালি আলু চব্জি সেয়া এতিয়া ভাত খাব লৈছোঁ এতিয়া বলক ভাতকেইটা খাই লওঁ ৰাতিপুৱা বেলা যিহেতু সোনকালে আমি গাঁৱলীয়া মানুহ ভাতকেইটা নাখালে ভাল নালাগে আৰু ল'ৰাও গাখীৰ খুৱাই থাকোঁ সেইমতে ৰাতিপুৱা ভাত সাজ খাবলৈ লৈছোঁ আৰু কৃষ্ণ কৃষ্ণ এতিয়া আমি ভাত খাই বৈ উঠিলোঁ ভাত খাই বৈ উঠি ল'ৰাও উঠিলে এয়া চোৱা দেহা মানুহ ল'ৰা উঠিলে এয়া দেহা এইফালে চোৱা এইফালে চোৱা মোলৈ এইফালে অঁ কি দেখিলে সি সিফালে মোক কৰি আছে ছোৱালী শুই আছে এইফালে ছোৱালী টোপনি গ'ল ভিতৰত সিটা ছোৱালী শুই আছে এটা উঠিলে এটা ল'ব লাগে সেনেকেই লৈ আমাৰ দেহা এজনী উঠি গ'ল দিয়া হাই এনেকুৱা এতিয়া দুইটা উঠিলে দুইটাকে লৈ ফুৰিব লাগে টাইমত কোনো নহ'লে মানে এতিয়া যিটো দেউতাক আছে দেউতাকে ল'ব তুমি হাই কৰি দিয়াচোন না হাই কৰি দিয়া হাই এয়া আমি উঠিলোঁ কোৱা আমি বিচনাতে টুটু খাই শুই থাকোঁ যে আমি এতিয়া একেবাৰে উঠিছোঁ উঠি মেলি আমি এতিয়া মাৰ কোচত উঠি আছোঁ দেখিছেনে কুকুৰা এজনী উঠিলে সেয়া সি তেনেকৈ কৰি দিয়ে উঠা ননালৈকে সি কান্দিয়ে থাকিব ইহঁতক অলপ খোৱাই বোৱা বাচন ধোৱা নাই ধুব লাগিব ইয়াক অলপমান খুৱাই ল'ম খুৱাই বোৱা কি কৰোঁ আৰু চাই খাওকচোন এইফালে চাই দিয়া আমি কাপোৰ আনিবলৈ যাওঁ বুলি এইফালে চোৱা এইফালে চোৱা এইফালে নোচোৱা যে অকণো আমি কাপোৰ আনিবলৈ আহিছোঁ এয়া আমাৰ ভতিজাজনী আহি আছে এয়া ভায়েকক লৈ আহি আছে আমাৰ কাপোৰ কানি দেখিছেনে বাৰু গাইজ বন্ধু বান্ধৱীসকল দেখিছেনে আমাৰ কাপোৰ কানি ক'ত মেলিছোঁ বাবা কাপোৰ কানি নধৰা হৈ আছে আমি ইয়াত মেলিছোঁ আছেনে কাপোৰ কানিখিনি এতিয়া নি লওঁ এতিয়া যিহেতু এতিয়া ঠাণ্ডা পৰিবলৈ হৈছে আবেলি হৈছে সেইকাৰণে আমি এতিয়া কাপোৰ কানি ভৰাই মেলি লওঁ দেহা মানুহহঁতে ছোৱালী শুই আছে সেয়াক লৈ মেলি এতিয়া আমি কাপোৰ কানি ভৰাবলৈ আহিছোঁ কাপোৰ কানি ভৰাই মেলি লৈ ইহঁতক আকৌ ধুনীয়াকৈ খুৱাব লাগিব গাখীৰ খুৱাই মেলি আমি কি কৰি যাওঁ চাই গৈ থাকক ইয়াত দেখিছেনে কিমান ধুনীয়া পৰিৱেশ দেখিছেনে কিমান ধুনীয়া পৰিৱেশ ওচৰতে আমাৰ স্কুল এখন আছে সেইখন আমাৰ স্কুলখন দেখিছেনে এইখন আমাৰ স্কুলখন চান্দেই
স্কুলখন ট্ৰেক্টৰখিনিৰ পৰা একো কাম কৰিব নোৱাৰি, ল'ৰা ছোৱালীকেইটা হোৱাও অশান্তি। এইখন আমাৰ বিদ্যালয় স্কুলখন। আপোনালোকৰ পিছত এদিন ধুনীয়াকৈ দেখাম এতিয়া ট্ৰেক্টৰ আহিলে। বান্ধৱীসকল, এতিয়া সন্ধিয়া হ'ল। সন্ধিয়া হ'লত এতিয়া দেহা মানুহহঁতক ইফাল সিফাল কৰাই মেলি গাখীৰ দিলোঁ। গাখীৰ দিয়াৰ পিছত এহেঁতি এতিয়া ধুনীয়াকৈ ছোৱালী খেলি আছে। ছোৱালীহে খেলি আছে, কিন্তু আমাৰ বোপাটো শুই গ'ল। এই আমাৰ বোপা শুই গ'ল আজি। বোপা হাঁহিবলৈ আজি টোপনি গ'ল। বোপাই টোপনি গ'ল। এতিয়া সি টোপনি গ'ল। অলপ পিছত উঠি আকৌ সি খেলিব খুব মতে। এতিয়া আমাৰ আইজনী এতিয়া খেলি আছে, হয় নহয় আইজনী? খেলিছেনে? খেলিছে? হাই কৈ দিয়া, হাই কৈ দিয়া। অ' হাই। কি কৰিছে? খং উঠিছে? খং উঠিছে? তোমাৰ খং উঠিছে? খং উঠিছে বোলে আমাৰ আইজনী খং উঠিছে আজি। কি কাৰণে জানে? কেলে খং উঠিছে তোমাৰ? হে? কেলে খং উঠিছে? হে? কপাল চপাল থুপ খুৱাই লৈছা? হে? ভাইটি আজি শুই গ'ল নহয়। ভাইটি আজি হাঁহিবলৈ নাই। এতিয়া তুমি হাঁহা। আজি তোমাৰ পালত পৰিছে। সদায় ঠাণ্ডা ঠাণ্ডাকৈ থাকা, আজি তুমি হাঁহা দেই। মোৰ দেহা মানুহকেইটা আকৌ কিবা এটা ক'বলৈ বিচাৰিছে। কি ক'বানো? হে? কি ক'বা? কি ক'বা? কিবা ক'বা? একদম খঙত গোটেইজনী। সেনেকে এয়া আমাৰ বোপাটো শুই আছে। এতিয়া আইজনী অকলে অকলে খেলি আছে। এতিয়া খেলি থাকিব সি টোপনি নোযোৱালৈকে। এতিয়া বোপাইটো শুই গ'ল নহয়। বোপাইটো তুমি অলপ খেলি থাকা। হাই কৈ দিয়া, হাই। হাই কৈ দিয়া, হাই হাই। খেলি থাকা। খেলিব মোৰ বোপাই। সকলো খেলিব। আইজনীহঁতে সদায় খেলিব। আইজনী খেলা 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 খেলা। মোৰ আইজনী খেলি থাকিব আকৌ, হয় নহয়? মোৰ আইজনী খেলি থাকিব। সেইটো কথা, সেইটো কথা। আমাৰ আইজনী খেলি 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 আজি বৰ ষ্টাইলত তুমি খেলিছা দেখোন। কপাল চপাল থুপ খুৱাই লৈ একদম মেলি লৈ কিবা এনেকৈ কৰি তুমি খেলিছা যে আজি। কি তাৰমানে? কি আইজনী? কি নখে আঁচুৰি লৈ চকুৰ ওচৰত দাগ বহাই থৈ দিছে। সেনেকৈ খেলা তুমি? হে? সেনেকৈ খেলিবা? সেনেকৈ খেলে। চবৰে বেলেগ বেলেগ। ল'ৰা খেলা ষ্টাইলো বেলেগ, ছোৱালী খেলা ষ্টাইলো বেলেগ, হয় নহয়? হয়নে? হয়নে? কি হ'লনো? কি কেনেকৈনো তোমালোকৰ লগত দিনটো কটালোঁ তাকে মই অকণমান ভিডিঅ' বনাই থলোঁ। প্ৰতিদিনে প্ৰতি সময়তে হ'লেও বনাবলৈ অলপ অসুবিধা হয়। যিকণ পাৰোঁ সেইকণকে অকণমান বনাই বনাই ৰাখিছোঁ, যাতে দেহা মানুহহঁতে পিছলৈ চাই মেলি থাকিব পাৰে। কি আইজনী? কি কৈছে? কৈছে কি হ'লে? কি খং উঠিছে নেকি? খং উঠিছে? দেহা মানুহ আজি বহুত খং। কি কাৰণে নাজানো। কেলে খং উঠিছে? হা? সেইটো কথা, সেইটো কথা। আজিলৈ ইমানতে সামৰণি মাৰি দিওঁ। যিহেতু ল'ৰা শুই গ'ল, ছোৱালী সেয়া খেলি আছে অকলে অকলে। খেলি থাকক সি যিমানকণ পাৰে। সিও অকণমান পাছত টোপনি যাবগৈ। সৰুকৈ অকণমান এই ভিডিঅ' কৰি ৰাখিলোঁ। ল'ৰা ছোৱালীকেইটা দিনটো কেনেকৈ নিয়ালোঁ, সময়বোৰ নিয়ালোঁ, তাকে অলপ ভিডিঅ' কৰি ৰাখিলোঁ। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।
আন এটি ব্লগত আকৌ লগ পাম।